নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট ইয়াৰ্ছৰ ওপৰত ডিছকাছ কৰিম আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ টপিক। পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত। ইটাখুলিৰ ৰণ হৈছিলে 1682 চনত। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনত। অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল 1823 চনত। অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1920 চনত। অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল 1961 চনত। অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হয় 1882 চনত। টাইটানিক জাহাজখন ডুব গৈছিল 1912 চনত। গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছিল 1970 চনত আৰু BTC 2003 চনত গঠন কৰা হৈছিল। নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল। বড়ো সাহিত্য সভা গঠন কৰা হৈছিল 1952 চনত। অসমৰ ৰাজধানী দিছপুৰত স্থাপন কৰা হৈছিল 1973 চনত। অ মোৰ আপোনাৰ দেশ ৰাজ্যিক গীত হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1934 চনত। নাবাৰ্ডৰ প্ৰতিষ্ঠা কৰা হৈছিল 1982 চনত। নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল 1954 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনত। IDBI বেংকৰ প্ৰতিষ্ঠা কৰা হৈছিল 1964 চনত। অসমত কাগজ কল স্থাপন কৰা হৈছিল 1971 চনত। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1926 চনত। পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1956 চনত। পানিপথৰ তৃতীয় যুদ্ধ হৈছিল 1761 চনত। অসম সাহিত্য সভা গঠন কৰা হৈছিল 1917 চনত। ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 চনত। জয়মতী ছবিখন মুক্তি লাভ কৰিছিল 1935 চনত। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হয়। 1857 চনত আৰম্ভ হৈছিল পলাচীৰ যুদ্ধ। জোনাকী আলোচনী প্ৰকাশ হৈছিল 1889 চনত। অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰা হৈছিল 1888 চনত। ষোল্লশ 62 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে। 1837 চনত অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল। 1873 চনত বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন আৰম্ভ হৈছে। 1948 চনত অসম কৃষি বিশ্ববিদ্যালয় গঠন কৰা হৈছিল। 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল। 1884 চনত যোৰহাট সাৰ্বজনীন সভা গঠন কৰা হৈছিল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।